নমস্কাৰ, এছ টিচিং চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আসাম টেটৰ ৰেজাল্ট সম্পৰ্কে আলোচনা কৰিম। আসাম টেটৰ ৰেজাল্টৰ যিটো ৱেবছাইট আছে সেৱা অনলাইন ORG, তাতে এতিয়ালৈকে ৰেজাল্ট সম্পৰ্কে কোনো ধৰণৰ আপডেট অহা নাই। ৱেবছাইটটোত এনচাৰ স্ক্ৰিপ্ট ষ্টক মনিটৰিং বুলি নতুনকৈ এটা আপডেট অহা পৰিলক্ষিত হৈছে, কিন্তু তাত ক্লিক কৰিলে 44 নট ফাউণ্ড বুলি লিখা আহে। কথাটো হ'ল, আগতে যিবিলাক টেট পৰীক্ষা হৈ গৈছে অথবা 2021ৰ যিটো স্পেচিয়েল টেট হৈ গ'ল, বেছিভাগ টেট পৰীক্ষাৰ ৰেজাল্ট এমাহৰ ভিতৰতে দিয়া দেখা গৈছিল। কিন্তু 2021 চনৰ যিটো জেনেৰেল টেট হৈ গ'ল, ৰেজাল্ট এতিয়ালৈকে এমাহ 10-12 দিন হৈ যোৱাৰ পিছতো আমি সকলোৱে ৰেজাল্টৰ কাৰণে বাট চাই আছোঁ। আপোনালোকে ৰেজাল্ট নিদিয়াৰ কাৰণসমূহ কমেণ্টত জনাব। লগতে মোৰ বন্ধু এজনে হোৱাটছআপ যোগে এটা স্ক্ৰীনশ্বট পঠিয়াই দিছে। আজি 11 ডিচেম্বৰ ৰাতিপুৱা 11 বজাত স্ক্ৰীনত দিয়া নাম্বাৰটোৰ পৰাই ইফ ইউ ফেইল দ্য টেট এক্সাম এই ধৰণৰ মেছেজ দিয়া পৰিলক্ষিত হৈছে। এই ধৰণৰ মেছেজ দুষ্কৃতিকাৰীয়ে পৰীক্ষা হৈ যোৱাৰ পিছৰ পৰাই দি আছে। কথাটো হ'ল, আমি ভাবিছোঁ দুষ্কৃতিকাৰীয়ে এই ধৰণৰ মেছেজ দিয়া বন্ধ কৰিছে, কিন্তু আজি 11 ডিচেম্বৰ ৰিজাল্ট দিয়াত হয়তো বেছিদিন পলম কৰিব নোৱাৰে, হয়তো অহা সপ্তাহত পাম বুলি আশা ৰাখিছোঁ। কিন্তু কথাটো হ'ল, দুষ্কৃতিকাৰীয়ে এতিয়ালৈকেও এই ধৰণৰ মেছেজ দিয়াৰ কাৰণ কি? আপোনালোকে কমেণ্টত আপোনালোকৰ মতামতসমূহ জনাব। ধন্যবাদ। জয় আই অসম।